নমস্কাৰ, মই দেৱজিৎ ঘোষালে মোৰ ইউটিউব চেনেল অসমীয়া নৱপ্ৰজন্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে অসমীয়া নৱপ্ৰজন্ম চেনেলটোক ছাবস্ক্ৰাইব কৰি মোক অনুপ্ৰেৰণা যোগাব। আজিৰ মুখ্য বিষয় হ'ল সমগ্ৰ বিশ্বত ত্ৰাস সৃষ্টি কৰা কৰোনা ভাইৰাছ। কৰোনা ভাইৰাছৰ আতংকত সমগ্ৰ বিশ্বৰ প্ৰতিগৰাকী লোক। দ্ৰুতগতিত বিয়পিছে কৰোনা ভাইৰাছ, মহামাৰী ঘোষণা বিশ্ব স্বাস্থ্য সংস্থাৰ। ইয়াৰ দ্বাৰা পৰিত্ৰাণ সম্ভৱনে? ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ঘৰুৱা কিবা উপায় আছেনে? কৰোনা ভাইৰাছক মহামাৰী হিচাপে ঘোষণা কৰিলে বিশ্ব স্বাস্থ্য সংস্থা WHO। তেওঁলোকে জনাইছে যে চীনত এই ৰোগৰ উৎপত্তি হৈছে যদিও চীনৰ বাহিৰত 13 গুণ বিয়পিছে এই ভাইৰাছ। আমেৰিকাৰ সংস্থা US নেশ্যনেল ইনষ্টিটিউট অৱ এলাৰ্জি এণ্ড ইনফেকচাছ ডিজিজৰ ডিৰেক্টৰ এণ্টনি ফাউচি তেওঁলোকৰ সাংসদসকলক কৈছে যে এই পেথোজেন ছিজনেল ফ্লুতকৈ 10 গুণ অধিক মাৰাত্মক। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰধান টেড্ৰছ এডানম ঘেব্ৰেছাছে কৈছে যে বিশ্ব স্বাস্থ্য সংস্থা এই ৰোগৰ বিস্তাৰ আৰু তীব্ৰতাক লৈ উদ্বিগ্ন। লগতে তেওঁ উদ্বিগ্ন আশংকাজনক সংক্ৰমণক লৈও। সেয়ে এই ভাইৰাছক মহামাৰী হিচাপে ঘোষণা কৰা হৈছে। নিউয়ৰ্কত আৰু 30 জনৰ দেহত কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে। চৰকাৰৰ তৰফৰ পৰা কৰ্মীসকলক ঘৰত থাকিয়েই কাম কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ৱাশ্বিংটনত ডাঙৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। আনফালে ভাৰতে বিদেশী পৰ্যটকসকলৰ কাৰণে দৰ্জা বন্ধ কৰি দিলে। অহা 15 এপ্ৰিললৈকে কোনো ভিছা দিয়া নহ'ব। বিশ্ব স্বাস্থ্য সংস্থাই কৰোনা ভাইৰাছক মহামাৰী ঘোষণা কৰাৰ লগে লগেই ভাৰত চৰকাৰো ঘোষণা কৰিলে যে এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সমগ্ৰ দেশৰ নাগৰিকসকলৰ ভিছা স্থগিত কৰা হৈছে। বুধবাৰে নিশা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তৰফৰ পৰা টুইটযোগে এই সিদ্ধান্ত জনোৱা হৈছে। টুইটাৰৰ সেই পোষ্টৰ যোগেদি জনোৱা হয় যে কূটনৈতিক কৰ্মকৰ্তা, জাতিসংঘ বা আন্তৰ্জাতিক সংস্থাত কৰ্মৰত ব্যক্তিসকলৰ ভিছাৰ বাহিৰে ভাৰতৰ আন সকলো ধৰণৰ ভিছা 15 এপ্ৰিললৈকে স্থগিত কৰা হ'ল। অহাকালি অৰ্থাৎ 13 এপ্ৰিলৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। চাওক সেই টুইট। বিশ্ব স্বাস্থ্য সংস্থাৰ কৰোনাৰ সংক্ৰমণ আৰু মৃত্যুৰ সংখ্যা অত্যাধিক হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। তথ্যই কৈছে 2018 চনৰ জানুৱাৰী মাহৰ পৰা 2019 চনৰ 31 মাৰ্চলৈকে 1,37,30,282 গৰাকী পৰ্যটক ভাৰতত ভ্ৰমণ কৰিছে, বিভিন্ন সময়ত বিভিন্ন কামত। এইবাৰৰ সংখ্যাটো হয়তো আৰু অধিক হ'ব পাৰে। ফলত সমগ্ৰ বিশ্বত যি হালত অন্ততঃ 100খন দেশত কৰোনা ভাইৰাছ সংক্ৰমণ ঘটিছে, তাতে অন্য দেশৰ পৰা অহা বিদেশীসকলৰ দেহৰ মাধ্যমত এই ভাইৰাছ পৰিবাহিত হৈ অহাৰ আশংকা অত্যাধিক। সেইটো যাতে নহয় সেয়াই নিশ্চিত কৰিব বিচাৰিছে চৰকাৰে। বুধবাৰলৈকে ভাৰতত কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা 67 জন আছিল। তেওঁলোকৰ ভিতৰত ভালেকেইজন লোক ইটালীৰ পৰা অহা। সমগ্ৰ বিশ্বত এতিয়ালৈকে প্ৰায় লক্ষাধিক লোক আক্ৰান্ত হৈছে। তাৰ মাজত প্ৰায় 4 সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। প্ৰাণঘাতী কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে মাস্ক ব্যৱহাৰ, ভালদৰে হাত ধোৱাৰ কথা চৰকাৰীভাৱে ঘোষণা কৰিছে। ইয়াৰ উপৰিও কিছুমান ঘৰুৱা খাদ্য আছে যিবোৰ খাদ্যৰ ব্যৱহাৰে কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা যায় বুলি জানিব পৰা গৈছে। ইয়াত কোৱা হৈছে যে প্ৰতিদিনৰ খাদ্য তালিকাত আদাৰ ব্যৱহাৰ বাধ্যতামূলক ৰখা উচিত। লগতে দিনত 2বাৰমান আদা দি চাহ খাবলৈ কোৱা হৈছে। কেঁচা নহৰু, এই ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ নহৰু খাবলৈ কোৱা হৈছে। কিন্তু ৰান্ধি পেলাই নহৰু খালে সেই উপকাৰ পোৱা নাযাব। সেউজীয়া শাক পাচলি, যিকোনো প্ৰকাৰে সেউজীয়া শাক পাচলি ব্যৱহাৰ কৰি খাব পাৰে। প্ৰতিদিনেই খোৱাৰ লগত দৈৰ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। বিশেষজ্ঞসকলে লগতে কয় যে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ হালধি, জালুক, নাৰিকলৰ গাখীৰ আৰু ঘি মিশ্ৰিত কৰি খাবলৈ কোৱা হৈছে। গ্ৰীণ টি, ফল মূল, প্ৰটিনযুক্ত খোৱা, মিঠালাওৰ বীজ, বন্ধাকবি, টমেটো, পিঁয়াজ আদি খাবলৈ পৰামৰ্শ দিছে। মূল কথাটো হ'ল দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰচুৰ পৰিমাণে থাকিলে কৰোনা ভাইৰাছৰ দৰে মাৰাত্মক ৰোগেও কাকো আক্ৰমণ কৰিব নোৱাৰে। কৰোনা ভাইৰাছৰ সচেতনতাত ভাৰতত জিঅ' আৰু BSNLৰ অভিনৱ পদক্ষেপক আন্তৰিকতাৰে শলাগ লৈছোঁ। ফোনৰ কলাৰ টিউনতেই সাৱধানতা প্ৰচাৰ কৰি সজাগতা বৃদ্ধিত পাৰ্যমানে অৰিহণা যোগাইছে। আজিলৈ ইমানেই। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি মই দেৱজিৎ ঘোষালে ইয়াৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।